মই ইউটিউবত কিয় ভিডিঅ' নিদিম ইউটিউবৰ পৰা কিমান টকা পাওঁ अरे कहना क्या चाहते हो Hey guys, welcome back to my YouTube channel. So guys, बहुत दिन YouTube channel एक तो वीडियो नहीं रहते मोर चैनल तो एक बार बेया हो गए तो guys निश्चय मोर चैनल तो 1K सब्सक्राइबर कंप्लीट हो गए प्राय 60,000 सब्सक्राइबर हो गल तो guys यूट्यूबर पूरा किमान टका पाओ लगते আজি নহয় এইকদিন কিয় ভিডিও দিয়া নাই গোটেইখিনি কথা এইটো ভিডিওৰ মাজতে আপোনালোকক জনাম তো গাইস আৰু এয়া ৰাতিপুৱা মই অলপমান আমাৰ ওচৰতে আহিছো এনে এই পুখুৰীখনত নিশ্চয় দেখা পাইছে এই পুখুৰীখনৰ আগতো ভিডিও বনাইছিলো তো গাইস এই পাহাৰখনো দেখা পাইছে তো এতিয়া পানী ভৰ্তি হৈ গল আৰু কি কম মানে যিখিনি কথা কলো আৰু ইউটিউবৰ পৰা কিমান টকা পাওঁ গোটেইখিনি কথা মানে একদম এইটো ভিডিওতে আপোনালোকক জনাই দিম তো গাইস হয়তো আজিৰ পুৰা বেলেগ নতুন ভিডিও পাব পাৰে এটা কৰি কমে হলে মই দিয়া চেষ্টা কৰিম কাৰণ চেনেলটো একেবাৰে বেয়া হৈ গৈছে আৰু গোটেইখিনি কথা মই ঘৰত যাই কম বলক এতিয়া ঘৰত নগৈ মই মানে ভাবিলো ইয়াতে ভিডিওটো বনাই দিও কাৰণ ইয়াত ফুৰিটো আছে বেকগ্ৰাউণ্ডত আৰু লগতে ইয়াতে ভাল হ'ব কাৰণ ঘৰত গৈ আৰু বহুত কিবা হৈ আছে মানে ঘৰতো তো গাইস সেইকাৰণে ইয়াতে ভিডিওটো বনাই দিও তো গাইস ইয়া দেখা পাইছে আৰু ইয়াত মই কিয় ভিডিও দিয়া নাই কিয় কিমান টকা পাওঁ ইউটিউবৰ পৰা গোটেইখিনি কথা এইটো ভিডিওতে জনাই দিম তো চাই থাকিব ভিডিওটো তো গাইস প্ৰথম কথাটো হৈছে কি মানে প্ৰথম কথাটো কোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছো আমাৰ ফালে বহুত বানপানী ইমানো হোৱা নাই যদিও কিন্তু এলা গাৰা এইগিলা পুখুৰী ভৰ্তি হৈ গ'ল তো গাইস আপোনালোকৰ ফালে বানপানী হ'লে নাই কমেন্ট সেকশনত কৈ দিব প্লিজ আৰু এতিয়া মই মেইন কথালৈ আগবাঢ়িছো প্ৰথম কথা হৈছে মই ইউটিউবত কিয় ভিডিও নিদিম কিয় ইমান দিন ভিডিও দিয়া নাই আৰু ভিডিও নিদিয়াৰ পিছতো কিয় ইমান সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল তো গাইস মানে প্ৰথম কথাটো হৈছে মই ইউটিউবত ভিডিও নিদিয়াৰ কাৰণ মানে মোৰ কেমেৰাটো ইমানো ভাল নহয় আৰু সেইকাৰণে মানে অলপমান বেমাৰো আছিল লগতে আৰু কিবাকিনি বহুতখিনি প্ৰব্লেম আছিল সেইকাৰণে মই ইউটিউবত ভিডিও দিয়া নাছিলোঁ আৰু নেক্সট হৈছে মই ইউটিউবৰ পৰা কিমান টকা পাওঁ এতিয়া মোৰ 4,500 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল 4,500 সাবস্ক্ৰাইব হ'ল নাই কমপ্লিট হ'ল মই কিমান টকা পাওঁ ইউটিউবৰ পৰা তো গাইস আপোনালোকে ভাবিছে হয়তো 4,500 সাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল মই বহুত টকা পাওঁ কিন্তু গাইস মই এতিয়ালৈকে ইউটিউবৰ পৰা 1 টকা পোৱা নাই কাৰণ মোৰ সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে কিন্তু তাতে এটা ওয়াচ টাইম থাকে ওয়াচ টাইমটো এতিয়ালৈকে কমপ্লিট হোৱা নাই তো গাইস ওয়াচ টাইমটো কমপ্লিট কৰাৰ জন্য মই এতিয়াৰ পৰা সদায় ভিডিও দি থাকিম আৰু আপোনালোকক মই বহুত কিবাকিনি দেখাই থাকিম মোৰ লাইফ ষ্টাইল ব্লগিং যিকোনো আপোনালোকক দেখাই থাকিম তো গাইস নিশ্চয় ভিডিওবিলাক চাই থাকিব আৰু ওয়াচ টাইম কমপ্লিট হ'লে কিন্তু মই পইচা পাম ওয়াচ টাইম কমপ্লিট হোৱাৰ লগে লগে মোৰ পইচা সোমাব আৰু ওয়াচ টাইম কমপ্লিট কৰাৰ জন্য মোক এতিয়া অলপ লং ভিডিও দিব লাগিব লং ভিডিও দিয়াৰ জন্য মোৰ তাত নেট পেক ভৰাব পইচা নাই তো গাইস কি হ'ব এতিয়া তো গাইস যেনে মই 2-3-4 মিনিটৰ ভিডিও আপলোড কৰোঁ কাৰণ নেট পেক নাই আৰু কি ক'ম মানে নেট পেক বহুত MB লাগে সেইকাৰণে কি ক'ম মানে সেইকাৰণে ভিডিও নিদিওঁ কাৰণ মই লম্বা ডাঙৰ ভিডিও দিলোহেঁতেন মানে MB বহুত লাগে তাৰ কাৰণে মই দিব নোৱাৰোঁ প্ৰব্লেম মোৰ লাইফত আৰু গাইস এতিয়াৰ পৰা একদম ভিডিও দি থাকিম ধামাকা ভিডিও দি থাকিম আপোনালোকে পাই থাকিব আৰু কেনেকৈ মোৰ চেনেলটো ইমান সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল এইটো কথা মই নেক্সট ভিডিওত জনাই দিম আপোনালোকক তো গাইস প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু গাইস আমাৰ ফালেতো বানপানী হৈয়ে গ'ল আৰু হ'ব নেকি মেঘ একদম গোটেই মেঘ তো গাইস আৰু যেন এতিয়া ইমান সোনকালে বানপানী নহয় অলপমান কেইদিনমান পিছত হওক চাৰিওফালে মেঘ আৰু পানী হ'ব পাৰে আজি গাইস একদম মানে কি ক'ম